হেল্ল' এভৰিৱান, মই বেবীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ ভাল আশা কৰোঁ আপোনালোকৰো ভাল। এয়া চাওকচোন ক'ত আহিছোঁ। এয়া নগাঁৱৰ বাইপাছত আছে। এইটো হল, ইয়াতে আমি আজি চিনেমা চাম, ৰুদ্ৰখন চাম। তাকে ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া আহি পাই গ'লোঁ, আহি আছোঁ চাবলৈ। অকণমান দেৰিয়ে হৈছে, এনেকুৱা লাগিছে জানো প্ৰথমখিনি দেখাই নাপাম। মই লাহে লাহে আহি আছোঁ। আমাৰ চুনা দৌৰি দৌৰি গৈ আছে। ভাইটিয়ে গাড়ী ৰাখিব গৈ সি লেজি কৰি থাকে। সদায় এনেকুৱাই হয়, চিনেমা চাব গ'লে সি অকণমান লেজি কৰি থাকিব। এয়া আমি যাম আৰু ভিতৰলৈ। চাওকচোন ইমান ধুনীয়া নহয় পৰিৱেশটো। মই ভাবিছিলোঁ আৰম্ভ হৈয়ে যাব নেকি, আচলতে তেনেকুৱা নহ'ল। দেখা পালোঁগৈ বাৰু। প্ৰথমৰ পৰা নাচালে ভাল নালাগে। এয়া চিনেমা শেষ হ'ল, এতিয়া আমি ঘৰলৈ যাম। এয়া চাওকচোন বাহিৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। দেখা নাপাব, তথাপিও এবাৰ চেষ্টা কৰিলোঁ আৰু। এয়া চাওকচোন, ইয়াৰ পিছত আমি বাহিৰতে খাম বুলি ভাবিছোঁ। ভাইটিয়ে আগেই ঠিক কৰি থৈছে ক'ত খাম, কাৰণ ঘৰত আজি মা নাই, মা নেপাল গৈছে, গতিকে আমি বাহিৰতে খাব লাগিব। এয়া চাওকচোন, ৰ'দ চাব আহিছোঁ, যদি ফটো নুঠো কেনেকৈ হ'ব। তাকে এয়া আমাৰ চুনাই ফটো উঠিব, ভাইটিয়ে ফটো মাৰিব। তাকে অকণ মই ভিডিঅ' কৰি ল'লোঁ। ইয়াৰ পিছত আমি ক'ত যাম ক'ত খাম দেখাই আছোঁ। নেক্সট ভিডিঅ'ত দেখা পাব। তেতিয়ালৈকে বাই বাই।